গুড মৰ্নিং এভৰিৱান। আজি ব্লগটো মই প্ৰথমতে ভইচ অভাৰ দিহে ষ্টাৰ্ট কৰিছোঁ, কাৰণ এতিয়া ৰাতিপুৱা 5:30 বাজি গৈছেহে আৰু মই ৰাতিপুৱা শুই উঠি আজি ভাত বনাইছোঁ, কাৰণ এখেত অফিচলৈ যাব 6:30মান বজাতে আজি ওলাই যাব। সেইকাৰণে ব্লগত কথা কৈ থাকিবলৈ দেৰি হ'ব কাৰণে মই এইধৰণে কেমেৰাটো ফিট কৰি থৈ দিলোঁ আৰু ভাবিলোঁ পাছত ভইচ অভাৰ কৰি কথাখিনি কৈ দিম। আৰু এতিয়াই আজি মই প্ৰথম বনাইছোঁ ভাত, দাইল আৰু অকণমান আলু ফ্ৰাই, কাৰণ ৰাতিপুৱা বেছি সোনকাল হৈ থাকিলে খাবলৈও মন নাযায়, কিবা কিবি ঢেৰ বনালে। সেইকাৰণে একেবাৰে চিম্পল কৰি থৈছোঁ, আৰু ৰাতিপুৱা ইমান দূৰলৈ যাব যিহেতু হোজাইলৈ যাব, সেইকাৰণে ভাতকেইটা খাই গ'লে মোৰো মনটো ভাল লাগিব। আজি আকৌ মিচিকো সোনকালে উঠিলে। এনেই সি 7টা-8টালৈকে শুই থাকে। আজি সি আমাৰ লগতে নহয়, আমাতকৈ অকণ দেৰিকৈ উঠিছে। তেওঁ বুলি সি নৰ্মেলি যিমান টাইমত উঠে তাতকৈ বহুত সোনকালে উঠিছে, আৰু সিও দেউতাকৰ লগত যাম বুলি পূৰা ৰেডি হৈ আছে। এখেত ক'ৰবাত ওলাই গ'লে মিচিকে বহুত উৎপাত কৰে। গুড মৰ্ণিং এভৰিৱান। এফালে এখেত মানে আজি অফিচ গ'ল হা, তাৰপিছত মিচিকৰ দুখ হৈ আছে পূৰা, মানে তাকো অফিচ যাব লাগে। এতিয়া বাজিছে ৰাতিপুৱা 7টা, এইকেইটা হোজাই যাবগৈ যে, সেইকাৰণে সোনকালে যাবলগীয়া হৈছে। কেলেই কান্দিছে পাপা? তাক ভাল ভাল বস্তুবোৰ লাগে, অকলে যি দেখে তাকে লাগে, কিন্তু দেউতাকক অফিচলৈ যাব নিদিয়ে। পাপা অফিচৰ লগত গ'লে মমক কোনে আনিব? হা, কোনে আনিব? গোটেই কাপোৰ কানি মানে আজি আমাৰ গোটেইখন মানে কাপোৰৰ হেৰি। আজি ভাবিছোঁ না প্ৰথমতে বেডৰুম মানে কি কাপোৰখিনি সোমোৱাই লওঁ, কাপোৰখিনি সোমোৱাই মেলি বাকীখিনি কাম হ'ব। আৰু আজি মিচিকক মই মোবাইলটো দি দিছোঁ, উপায় নাই মানে ইমান বদমাচি কৰিছে নহয়। আৰু কাপোৰ চাপোৰ সামৰি লওঁ ৰ'ব, তেতিয়াহে মানে হেৰি। আৰু চিফটিং কৰি গোটেই মানে এইবোৰ চানবাৰ হৈ মোৰ শেষ হৈ গ'ল মানে আজি। আৰু এখন ঘৰ চিফটিং কৰাৰ পিছত ইমানেই কাম ওলায়, 2 মাহমান লাগিব চাগে মোৰ ঘৰখন নৰ্মেল হ'বলৈ, কাৰণ আজি মই কাপোৰত ষ্টাৰ্ট দিছোঁহে। আৰু কাপোৰ জাপি জাপি কিবা শেষ নোহোৱা নিচিনা হৈছে। যিমান ইজি পেকিং কৰিবলৈ, চবতকৈ টান হয় সেইবোৰ আনপেক কৰি জেগাই থ'বলৈ। লগতে কাপোৰবোৰ বহুত দিন সোমাই থাকিলেও ভাল নালাগে, সেইকাৰণে মই উলিয়াই পেলাইছোঁ যিমান পাৰোঁ সিমান সোনকালে কাপোৰখিনি। আৰু আশা দিদি আৰু মা থকাৰ কাৰণে বহুতখিনিয়ে সহায় হৈছে। মাহঁতে ট্ৰলিৰ পৰা কাপোৰবোৰ উলিয়াই জাপি মেলি দিছে, মই আলমাৰীয়ে গৈ পেলাই জাপি থৈছোঁগৈ। আমি ডিব্ৰুগড়ত থাকি আমাৰ নহয় ঠাণ্ডা কাপোৰ ইমানেই বেছি হৈ গ'ল, গোটেইখন ঠাণ্ডা কাপোৰেই। ইয়াত আহি মানে ইয়াত ঠাণ্ডাই নাই, ৰাতিপুৱাৰ পৰা মানে ঠাণ্ডা পোৱাই নাই মানে ঠাণ্ডা। আৰু পাপাই ফোন কৰি আছে, ৰিচিভ কৰি লওঁ। হাই এভৰিৱান। এতিয়া নহয় সন্ধিয়াই হ'লি, 5টা বাজি গ'ল আৰু মিচিকো শুলে। আৰু আজি দিনটোত ইমানেই বেছি বিজি হৈ গ'লোঁ, একো ভিডিঅ' তেনেকৈ ৰেকৰ্ড কৰা নহ'লে। মেইনলি মানে সামৰা সুতৰা কামখিনিতে গ'ল, নাই কমপ্লিট হোৱা নাই। 50% কাম কমপ্লিট হয়, যেনেকৈ ফ্ৰিজ আহিছে, ৱাশ্বিং মেচিন, গিজাৰ, একুৱাগাৰ্ড, টিভি, এটা টিভি ফিটিং হৈ গ'ল। আৰু একটো টিভি এইখিনি নোৱাৰোঁ বুলি ক'লে বেলেগে ফিটিং কৰিব, সেইখিনি হ'ল। আৰু মই এতিয়া এইখিনিতে বহি মহ মাৰি আছোঁ। আজি ৰুমটো অকণমান আগতকৈ অৰ্গেনাইজ কৰি দিলোঁ বাৰু, কিন্তু আৰু কাম আছে, বহুতখিনি কাম আছে। অৰ্গেনাইজ মানে আকৌ ভিতৰি অৰ্গেনাইজ হৈছে, ভালদৰে অৰ্গেনাইজ হোৱা নাই। মিচি পাপালৈ মনত পৰিছে নেকি? পাপা কি হ'ল হা? মিচিকক বৰ লাগিছে এবাৰ। জিদি যাব নোৱাৰে তললে। মানে উৎপাদত আমি এতিয়া তললে যাওঁ, মানে তাৰ বৰ লাগিছে। কোৱাৰ্টাৰ থকা অভ্যাস যে, ইয়াত বৰ পাইছে সি। ব'লা এখেত আহিলে অফিচৰ পৰা, আৰু নহয় এতিয়া ল'ৰালৈকে খানাটো বনাই দিওঁ, কাৰণ বহুত ভাগৰ লাগি আহিছে। আৰু আজি লোকেল চিকেন আনিছে, লোকেল চিকেনৰ লগত চিম্পলকৈ গ্ৰেভি এটা বনাম। আৰু আজি চিকেন কাৰীখিনিত মই জাব্ৰাং দিছোঁ, যাক ইংলিছত চিজৱান পেপাৰ বুলি কয়। আপোনালোকে যদি খোৱা নাই মাংস দি, এবাৰ খাই চাবচোন। ইয়াৰ টেষ্টটো বহুত সুকীয়া হয়, বহুত ভাল লাগে। লগতে মোৰ এনেকুৱা লাগে অকণ হজম কৰিবলৈও সহায় কৰে। তাৰপাছত 3টা মিডিয়াম চাইজৰ পিঁয়াজ মই ভাজি লৈছোঁ, কালাৰটো অকণমান চেঞ্জ হোৱালৈকে। আৰু তাৰপাছত এই চামুচখনৰ জোখাৰে মই 1.5 চামুচ আদা নহৰু পেষ্ট দিছিলোঁ, যিখিনি মই ৰেকৰ্ড কৰা নহ'লে। আৰু গেছটো মিডিয়াম কৰি অকণমান সময়ৰ কাৰণে ভাজি লওঁ। আৰু গোটেইখিনি ভজাৰ পাছত মই গেছটো একেবাৰে ল' কৰি গুড়ি মছলা দিছোঁ। প্ৰথমতে হালধি দিছোঁ, সৰু চামুচেৰে 2 চামুচ, সৰু চামুচেৰে 1 চামুচ জিৰা গুড়ি দিছোঁ, সৰু চামুচেৰে 1 চামুচ ধনিয়া গুড়ি দিছোঁ, 1 চামুচ জালুকৰ গুড়ি দিছোঁ, আৰু সৰু চামুচেৰে 1 চামুচ চিকেন মছলা দিছোঁ। আৰু গোটেইখিনি তেলত এবাৰ জাষ্ট মিক্স কৰিছোঁ। এনেকৈ শুকান মছলা দিলে বেছি সময় ভাজিব নালাগে, জাষ্ট মিক্স কৰিব লাগে। আৰু তাৰ পাছতে মাংসখিনি দি দিছোঁ। কিন্তু এই ধৰণে তেলত যদি এবাৰ মছলাখিনি আপুনি ভাজি লয় নহয়, টেষ্টটো বহুত বেছি ধুনীয়া হয়। ট্ৰাই কৰি চাবচোন এই ধৰণে তেলত মছলা দি ভাজিবলৈ। আৰু মাংসখিনি দিয়াৰ পাছত গেছটো মই হাই কৰি দিলোঁ।
আৰু তাৰ পাছত সোৱাদ অনুসৰি নিমখ দিছোঁ মাংসখিনিত আকৌ মই এই চামুচখনৰ জোখাৰে 1.5 চামুচ আদা নহৰু পেষ্ট দিছোঁ এই ধৰণে আদা নহৰু পেষ্টটো পাছত দিলে টেষ্টটো বহুত ভাল লাগে দুটা কেঁচা জলকীয়া দিছোঁ এইটো সোৱাদ অনুসৰি বেছি কম কৰিব আৰু সৰু সাইজৰ এটা পিয়াজ কাটি দিছোঁ মাংসখিনিত এই ধৰণে পাছত পিয়াজ দিলে মাংসৰ গ্ৰেভি টেষ্টটো বেছি ভাল হয় নিচিনা লাগে মোৰ আৰু এতিয়া মাংসখিনি প্ৰথমতে 5 পৰা 6 মিনিটৰ কাৰণে পুৰা হাই ফ্লেমত ভাজিম যাতে মাংসৰ গাত লগা পানীখিনি শুকাই যায় মাংস পাতি থৈ আহিছোঁ জাষ্ট মাংসখিনি হৈবলৈ দিছোঁ লগতে দাইল অকণো পাতি দিছোঁ আৰু এইফালে আমাৰ আজি ভাগৰুৱা মানুহ অফিচ কৰি কেনেকুৱা লাগিলে বঢ়িয়া লাগিলে নেকি আজি প্ৰথম অফিচ গৈছে এজিএম হৈ পেলাই প্ৰথম ছুটিতে গৈ আছিলে 1 দিন হয়নে নিছো আচাৰ দি থকাৰ কাৰণে মোৰ সুবিধাও হৈছে অকণমান যাবগৈ তাই 15 দিনমান থাকিব বিহুলৈকে থাকিম বুলি কৈছে চাওঁচোন কি হয় আৰু দিদি থাকিবলৈ মন আছে ঘৰত বা কি কয় ঘৰত সুধি মেলিহে ক'ব পাৰিব নহ'ব মাংসখিনি হাই ফ্লেমত ভজাৰ পাছত এই ধৰণে গা পা যেতিয়া তেল ওলাবলৈ ষ্টাৰ্ট কৰে নহয় তেতিয়া আমি গেছৰ ফ্লেমটো মই মিডিয়াম কৰি দিছোঁ নহ'লে মছলাখিনি জ্বলি যাব যে আৰু এই ধৰণে অকণমান সময়ৰ কাৰণে ভাজি লওঁ তাৰ পাছত মই ইয়াত আলু কাটি দিছোঁ আলুখিনি মই ডাঙৰকৈ দিওঁ মাংসত কাৰণ মাংস গ্ৰেভিত যদি আলু ভাগে নহয় মছলাৰ যিটো টেষ্ট থাকে সেইটো ব্লেণ্ড হৈ যায় মাংসৰ টেষ্টটো অকণমান মানে পাতল ব্লেণ্ড টাইপ হৈ যায় আৰু এইখিনিও মই অকণমান সময়ৰ কাৰণে ভাজি ল'লোঁ বেছি সময় নালাগে অকণমান সময়ৰ কাৰণে ফ্ৰাই কৰি 2-3 মিনিটৰ কাৰণে ফ্ৰাই কৰি ল'লোঁ আৰু তাৰ পাছত গেছটো মিডিয়াম কৰি ঢাকি দিম আলুখিনি আধা সিজা হোৱালৈকে এই ধৰণে নহয় ভাজি ল'ম আৰু গেছৰ ফ্লেমটো চব মিডিয়াম কৰি থৈছোঁ আৰু তাৰ পাছত মই অকণমান পানী দি মাংসখিনি সিজাই ল'ম এই ধৰণে অকণমান পানী দি মাংসখিনি সিজালে মাংসৰ টেষ্টটো বেছি ভাল হয় একেলগে পানী দি সিজোৱাতকৈ একেলগে পানী দি সিজালে মাংসৰ টেষ্টটো অকণমান খেৰখেৰীয়া নিচিনা হৈ যায় আৰু এই ধৰণে পানী দি মই গোটেই মাংসখিনি সিজাই ল'লোঁ আৰু লাষ্টত যিমানকণ পানী লাগে সিমানকণ এড কৰি অকণমান উতলাই দিলে হৈ যাব আৰু এইখিনি মোৰ মাংস ৰেডি হৈ গ'ল হাই এভৰিৱান ভাত পানী খাই আৰু লাষ্টত যিমানকণ পানী লাগে সিমানকণ এড কৰি অকণমান উতলাই দিলে হৈ যাব আৰু এইখিনি মোৰ মাংস ৰেডি হৈ গ'ল পাই আছে আমাৰ আৰু লাষ্টত যিমানকণ পানী লাগে সিমানকণ এড কৰি অকণমান উতলাই দিলে হৈ যাব আৰু এইখিনি মোৰ মাংস ৰেডি হৈ গ'ল যদি ভাল লাগিলে প্লিজ লাইক আৰু লাষ্টত যিমানকণ পানী লাগে সিমানকণ এড কৰি অকণমান উতলাই দিলে হৈ যাব আৰু এইখিনি মোৰ মাংস ৰেডি হৈ গ'ল আৰু লাষ্টত যিমানকণ পানী লাগে সিমানকণ এড কৰি অকণমান উতলাই দিলে হৈ যাব আৰু এইখিনি মোৰ মাংস ৰেডি হৈ গ'ল আৰু লাষ্টত যিমানকণ পানী লাগে সিমানকণ এড কৰি অকণমান উতলাই দিলে হৈ যাব আৰু এইখিনি মোৰ মাংস ৰেডি হৈ গ'ল আৰু লাষ্টত যিমানকণ পানী লাগে সিমানকণ এড কৰি অকণমান উতলাই দিলে হৈ যাব আৰু এইখিনি মোৰ মাংস ৰেডি হৈ গ'ল আৰু লাষ্টত যিমানকণ পানী লাগে সিমানকণ এড কৰি অকণমান উতলাই দিলে হৈ যাব